গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱা শুই উঠিয়ে ভাবিলোঁ আজি পিঠা খাম। সেয়ে ৰাতিপুৱা উঠিয়ে প্ৰথম কামটো হ'ল চাউলকেইটা তিয়াই থৈ দিলোঁ। ধুনীয়াকৈ ধুই ল'লোঁ মই। ধুই পেলাই বেছিকৈ পানী দি তিয়াই থৈ দিলোঁ। বহুত বেছি চাউল নহয়, 1 কিলোৰ কমেই আছে বোধহয়, 3 পোৱামান চাউল মই তিয়াই থৈ দিলোঁ। তিয়াই থৈ এতিয়া মই ঘৰৰ কামখিনি কৰি লওঁ। ইমান টাইম চাউলকেইটা তিতি থাকক। এইফালে মোৰ হৈ গ'ল ঘৰৰ কাম, গা পা ধুই আহি গ'লোঁ। এয়া মই পাচি এটাত তৰাই থৈ দিলোঁ অলপ সময়ৰ কাৰণে। তাৰপিছত আৰু এতিয়া মিক্সিত অলপ গুড়া, যিহেতু মই মিক্সিতে মাৰিম, ঢেঁকীলৈকে নাযাওঁ, মিক্সিত গুড়াখিনি গুড়া কৰি লওঁ। মিক্সিত ধুনীয়াকৈ গুড়া কৰি লৈ পেলাই মই অকণমান গুড়াকেইটা চালি ল'ম। মানে গুড়া চালাগে যিখিনি চালিঙি আছিল, বাবুৱে সেইদিনা ভাঙি দিলে, ইও বিৰাট বজ্জা। তাৰপিছত মই আৰু এই চেকেনিখনৰেই চালিলোঁ। এইখনও ধুনীয়াকৈ সৰহকৈ গুড়িকেইটা এয়া পৰিছে, সেয়া হৈ গ'ল মোৰ। তাৰপাছত ইয়াতে আকৌ নাৰিকল দিম বুলি ভাবি এটা নাৰিকল এখেতক চেলাব দিছিলোঁ, চেলাই পেলাই কুটি কাটি সৰু সৰু কৰি দিলে। এতিয়া এইখিনিও মই মিক্সিটোতে অকণমান হেৰি কৰি লওঁ। এতিয়া আৰু চুকি থাকিবৰ সময় নাই কাৰণে তেখেতক ক'লোঁ সৰুকৈ কাটি দিয়ক, মই মিক্সিতে মাৰি ল'ম। সেইখিনিও নাৰিকলখিনিও মিক্সিতে মাৰি ল'লোঁ। তাৰপিছত যিখিনি মানে গোটেই নবনাওঁ, যিখিনি বনাম সেই চৰিয়াত মই আনুমানিক এটা লৈ ল'লোঁ গুড়া। তাতে ইয়াত পানী দি সানিব লাগিব। অকণমান নিমখ দিলোঁ দেই মই প্ৰথমতে। তাৰপিছত এতিয়া পানী দি অলপ পানী ধৰালৈকে সানিম। এয়া সানি হৈ গ'ল। ইয়াতে আকৌ এতিয়া মই অকণমান চেনি দিলোঁ। চেনি নিদিলেও ভাল নালাগে, বহুত বেছি নহয়, অকণমান দিছোঁ, এচামুচমান। আৰু এই নাৰিকলখিনি যে মাৰি থৈছিলোঁ তাৰেও আধামান দিলোঁ, বেছি দিয়া নাই। আধামান দি এতিয়া আকৌ সানিম বস্তুখিনি। সানি পেলাই এই বাঁহৰ চালনীখনত ধুনীয়াকৈ চালি ল'ম। কিমান কষ্ট ন, পিঠা খাব লাগিলে কিমান কৰিব লাগে। তথাপিতো আমি অসমীয়া মানুহে জানো পিঠা খাব এৰিম? কেতিয়াও নেৰো। পিঠা বনামেই, খামেই কষ্ট কৰি হ'লেও। এয়া মোৰ হৈয়ে গ'ল। এইকাৰণে মই কি কৰিলোঁ, এটা এটাকৈ বনাই থকাতকৈ এই যে ম'ম' বনোৱা ষ্টেণ্ডটো আছিল, তাতে মই ধুনীয়াকৈ এটা এটা চাহৰ, এই যে প্লাষ্টিক চাহৰ কাপত দেখিছে, মই দেখাই দি আছোঁ, ভিডিঅ'টোত চালে গম পাব। একেলগে 6টা 7টাকৈ দিম মই, চাবচোন, পটককৈ হৈ যাব। 3-4 মিনিট। পানীটো তলত গৰম হৈছে, মই পানীটো বহাই দিয়া আপোনালোকক ভিডিঅ'টো কৰি দেখাব পাহৰি থাকিলোঁ। এয়া এনেকৈ বেছিকৈ একেলগে দি ঢাকনখন লগাই দিম, বাছ হৈ যাব। এয়া হৈয়ে গ'ল। 3 মিনিটমান পাছত, 3-4 মিনিট পিছত এয়া দেখিছেনে, হৈয়ে গ'ল। এতিয়া গৰম, ওলাব নোৱাৰি যে, সেইকাৰণে মই হেতা এখনেৰে এনেকৈ ওলালোঁ। হৈ গ'ল মোৰ পিঠা। দেখাবলৈতো বহুত সহজ, কৰোঁতে কিন্তু মোৰ বহুত সময় গৈছে। এয়া গৰম গৰম পিঠা। এতিয়া গাখীৰ চাহ বনাই লৈছোঁ আৰু এতিয়া আমি পিঠাৰে চাহ খাম। আজি মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাবুও লৈছে, খাব পাৰক নৰক, লৈছে আৰু কি। বাই বাই।